হাই এভৰিৱান, গুড মৰ্ণিং। জিনাছ কিচেনৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি। এয়া মই আপোনালোকক পিছফালৰ পৰা যিটো ভিউ হয় ৰাতিপুৱাৰ তাকে দেখুৱাইছোঁ। মই এতিয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনাবলৈ আটাইখিনি বৰ্তন চাফা কৰি লৈছোঁ। ঠাইকণ যিহেতু চাফা হ'লে কাম কৰিও ভাল লাগে, সেইকাৰণে ৰাতিপুৱা মই আটাইবিলাক আকৌ এবাৰ মোহাৰি চাফা কৰি লওঁ। আজি মই ব্ৰেকফাষ্টত বনাবলৈ লৈছোঁ ৰুটি আৰু কাবুলী বুটৰ তৰকাৰী। কাবুলী বুটখিনি মই এতিয়া বইল হ'বলৈ থৈ দিছোঁ আৰু দুডোখৰ মই সৰু সৰু ডালচেনি দিছোঁ, এটা বিলাহী দি দিছোঁ। কুকাৰত মই 4টামান চিটি আহিবলৈ দিম। আৰু ইফালে অলপ পানী বহাই দিছোঁ। এতিয়া মই ফ্ৰেছ হৈ আহি আটা লগাইছোঁ। ইফালে কুকাৰত চিটিও হৈ গৈছিল। লগাই লৈছোঁ। ৰাতিপুৱা সময়কণ বহুত খৰধৰ হয়, সেইকাৰণে ৰুটি আৰু বুটৰ তৰকাৰীয়ে বনাইছোঁ। বহুত বেছি একো নাই বনোৱা। আৰু এতিয়া ৰুটিখিনি মই আটাখিনি মিলাই লৈ অকণমান সময় ৰেষ্ট হ'বলৈ থৈ দিম। আৰু সেইখিনি সময়তে মই বুটৰ তৰকাৰীখিনি বনাই ল'ম। এটা কুকাৰতে বনাম, সেইকাৰণে মই অন্য এটা বৰ্তনত থৈ লৈছোঁ। আৰু তাৰ কাৰণে মই বনাবলৈ লৈছোঁ 2টা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ। পিঁয়াজখিনি মই পাতল পাতলকৈ কাটি লৈছোঁ। এটা জলকীয়া কাটি লৈছোঁ। আৰু কুকাৰটো গৰম হৈ যোৱাত তাৰপিছত মই তেল ঢালি দিছোঁ অলপ। আৰু এতিয়া মই অকণমান জলকীয়া গুড়ি, অকণমান ধনিয়া গুড়ি আৰু জিৰা গুড়ি অকণমান লৈছোঁ। হালধি আধা চামুচমান লৈছোঁ। তাকে মই তিয়াই থৈ দিছোঁ অকণমান সময় মছলাখিনি ফুলিবলৈ। সৰুকৈ আদা এটুকুৰা আৰু নহৰু 2 ফুটমান মই লৈছোঁ, খুন্দি লৈছোঁ। এতিয়া তেল গৰম হোৱাত মই পিঁয়াজখিনি দিছোঁ। তাৰপিছত নিমখ দি দিছোঁ আৰু এতিয়া আদা নহৰু দি দিছিলোঁ পিঁয়াজখিনি ৰঙচুৱা হোৱাত, আৰু বিলাহীটো দি দিছিলোঁ। বিলাহীটোৰ পৰা পানীখিনি যেতিয়া শেষ হৈছিল, তাৰপিছত মই কাবুলী বুটখিনি দিছোঁ। সেইটো ক্লিপ নৰ'ল। পিছত মই ভালদৰে এদিন আকৌ বনাই দেখুৱাম বাৰু আপোনাক। এয়া বুটখিনি হৈ গৈছে। মই সেয়া আকৌ পানী ঢালি এটা চিটি আহিবলৈ দিছিলোঁ। এয়া আপোনালোকে দেখা পাইছে তৰকাৰীখিনি সুন্দৰকৈ হৈ গৈছে। আপোনালোকেও বনাই চাবচোন। বহুত বেছি সময় নালাগে বনাবলৈ। কুকাৰত বনালে বেছি সময় নালাগে, সেইকাৰণে কুকাৰতে বনোৱা হয়। সুন্দৰকৈ সিজি গৈছে। এয়া মই ৰুটি বনালোঁ। ৰুটি কেইখনো হৈ গৈছে। ল'ৰা দুজনক খাবলৈ দিছোঁ। তেওঁলোকৰ ব্ৰেকফাষ্ট ৰেডি কৰি স্কুল যাব। যিহেতু তেওঁলোকে টিফিন লৈ নাযায়, সেইকাৰণে হেভিকৈ খাই যায়। দেখা পাইছে পিঁয়াজৰে গ্ৰেভি। এনেদৰে আপোনালোকেও বনাব পাৰে সুন্দৰকৈ। বহুত বেছি স্পাইচি নহয়, মছলা নাই। আৰু তাতে আকৌ ৰাতিপুৱাৰ 2খন ৰুটি ৰৈ গৈছিল। তাৰে মই পেলাই দিবলৈ মন নগ'ল, সেইকাৰণে বনাই দিছোঁ। কিবা এটা বনাই দিওঁ। ঠাণ্ডা হৈ যোৱা ৰুটি আকৌ নাখায়, কোনেও খাবলৈ নিবিচাৰে। সেইকাৰণে এনেধৰণে বনাই দিছোঁ, আপোনালোকে চাই যাওক। মই অন্য ৰুটিখনো বনাই ল'ম এনেধৰণে। বেছি সময় নালাগে, 5 মিনিটতে 2খন ৰুটি হৈ গৈছিল। চাহো হৈ গৈছিল মোৰ। ভালকৈ দেখা পাইছে। এয়া মই টমেটো কেচাপ লৈছোঁ। যি
যোনফালে কণী দিয়া আছে সেইফালে মই ৰোল কৰিছোঁ, দেখা পাইছে আপোনালোকে। আৰু অন্যখনো তেনেকৈ বনাই লৈছোঁ, ৰোল কৰি লৈছোঁ কেচাপ দি। আৰু এয়া মই মাজতে কাটি ল'ম, দেখা পাইছে। কিন্তু খাবলৈ খুব সোৱাদো হয়, অকণমান জ্বলা অকণমান মিঠা, এনেকৈ সন্ধিয়া চাহকাপৰ সৈতে খাবলৈ এনেদৰে মই আজি বনালোঁ। এতিয়া 2জন ল'ৰাৰ কাৰণে মই বনাই দিছোঁ আৰু আমাৰ কাৰণে চাহ বনাম। চাহৰ ৰেচিপিটো মই আগতে দিছিলোঁ আগৰ ভিডিঅ'ত, আৰু এতিয়াও আপোনালোকে চাব পাৰে। এতিয়া মই চাহ বনাই আছোঁ। এতিয়া আমাৰ চাহ হৈ গ'ল, চাহ ওলাই এতিয়া সকলোৱে আমি সন্ধিয়াৰ চাহকণ এনেকৈয়ে আজি খালোঁ। হাই এভৰিৱান, আপোনালোকক মই ধন্যবাদ দিছোঁ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। এনেকৈয়ে চাই গৈ থাকিব, ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।